ঐ জান বিহু বিহু লাগিছে বিহু বিহু লাগিছে গাত। এতিয়া আমি গৈ আছো ধান কুটাবলৈ। পাছফালে আছে ধানৰ বস্তা আৰু পাছফালে মোৰ মানে লগৰীয়া শুন্তি গৈ আছে। এয়া শুন্তি মানে বতৰটো ভাল লাগিছে, সেইকাৰণে পটককৈ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ। আৰু আমি এই চামগৈ, বিহু অকণমান চামগৈ। গোলাঘাটত আছোৱে শিকাই আছে বিহু, আজি অকণমান চামগৈ তাকে। গোলাঘাট আছো বিহু কৰ্মশালা বৰ ভাল কাম কৰিলে। এতিয়া হৈ গ'ল বাৰু, 11 তাৰিখলৈকে আছিলে। কিমানখিনি ল'ৰা ছোৱালী একেলগে বিহু কৰ্মশালা বৰ ভাল কাম কৰিলে আছো। মজা, আমি ধান চান ফুটালোঁ, ফুটাই পিনি বিহু চিহু চাই পিনি আহি থাকোঁতে ৰাস্তাত দেখিলোঁ যে এযোৰা বিহুৱে বিহু মাৰি আছে। তাকে বোলো চাই যাওঁচোন। এইটো কি চৰাই পোৱালি হয়? যদি চিনি পায় কমেণ্টত জনাবচোন। দুটা প্লেন ছাকচেছ হৈছে, এটা ফেইল হ'ল। 80 টকা ইনকাম হ'ল। ৰাস্তাত নেকি গাড়ী গৈছা, মজাই সুকীয়া।